हेलो एवरीवन वेलकम टू माय अनदर व्लॉग। मैं डांस क्लासर পৰা বাহিৰে আহিলোঁ ৰুমলৈ আহি দেখিলোঁ ৰুমটো বহুত বেছি লেতেৰা হৈ আছিলে। লেতেৰাই হৈ থাকিব কাৰণ 20 দিনমান আমি কোনো নাই। তাৰপিছত দেখিলোঁ যে মোৰ মানি প্লেণ্টজোপা পানী নাপাই একেবাৰে শুকাই গৈছে। তাৰপিছত তাতে অলপ পানী দিলোঁ আৰু তাৰপিছত দুইজনীয়ে আমি ৰেষ্ট ল'লোঁ। সন্ধিয়া আমি দুজনী ওলালোঁ কিবা খাবৰ কাৰণে আৰু আমি গৈ খালোঁ ফুচকা। তাৰপিছত আমি অলপ ওচৰতে খোজকাঢ়িলোঁ, যিহেতু খোজকাঢ়াটো ভাল কথা। আৰু ৰুমলৈ ঘূৰি আহোঁতে আমি খালোঁ আইচক্ৰীম। তাই ভিডিঅ'ত ওলাবলৈ বহুত বেছি লাজ কৰে, সেইটো কাৰণে মই কেমেৰাটো অন কৰাৰ লগে লগে তাই আগত গুচি গৈছে। বাহিৰৰ পৰা আহি আমি ৰুমত বনালোঁ ৰিলছ। তাইয়ে কিবা কৰি আছিল আৰু মই ৰিলছ বনাই আছিলোঁ। ৰুমত যিহেতু বহুত বেছি গৰম আছিলে, সেইটো কাৰণে আমি লগৰ দুজনী ৰুমৰ বেলকনিত বহিবলৈ গ'লোঁ। আৰু তাৰপিছত আহি পিনি মই বনালোঁ ভাত আৰু দুইজনীয়ে ভাত পানী খাই মই এখন উপন্যাস পঢ়িলোঁ। তাইও অলপ কিবা কিবি পঢ়িলে, তাৰপিছত আমি শুই গ'লোঁ। আজিলৈ ব্লগটো ইমানেই। নতুন এটা মিনি ব্লগত লগ পাম। বাই বাই।